लोकसभा के हर अपडेट से जुड़े रहने के लिए देखते रहें NN वार्ता नॉर्थ ईस्ट इंडिया। जैसा कि पहले से तय है, कार्बी एंग्लोंग स्वायत्त परिषद के मुख्य कार्यकारी सदस्य तुलीराम रोंघांग 8 अप्रैल 2024 को 108 बोकाजन STLAC के अंतर्गत नेहरू फील्ड सरुपाथर MAC निर्वाचन क्षेत्र के अंतर्गत बोकाजन स्पोर्ट्स कॉम्प्लेक्स बोकाजन MAC निर्वाचन क्षेत्र के अंतर्गत और मिर्जेंग इंग्लिश स्कूल के खेल के मैदान हिडिपी बोरजान MAC निर्वाचन क्षेत्र के अंतर्गत 6 डीफू ST संसदीय क्षेत्र से भाजपा के उम्मीदवार श्री अमर सिंह टिस्सू के लिए MAC निर्वाचन क्षेत्रवार मतदान अभियान की शुरुआत करेंगे। अपने चुनावी भाषण में CM रोंघांग ने पार्टी कार्यकर्ताओं से अपील की कि वे श्री टिस्सू को संसदीय क्षेत्र से कम 3 लाख वोटों के अंतर से जिताने के लिए मतदाताओं को मनाने में अपना सर्वश्रेष्ठ प्रयास करें, ताकि भारत को एक विकसित राष्ट्र के रूप में बदलने के हित में PM मोदी को मजबूती मिले। अपने आगे के भाषण में CM रोंघांग ने उपस्थित लोगों को बताया कि 6 डिफ्यू ST सहित 400 संसदीय सीट जीतने का पार्टी का लक्ष्य पहले ही सुनिश्चित हो चुका है। उपरोक्त सभी में उनके साथ उम्मीदवार स्वयं श्री होरेन सिंह बे वर्तमान सांसद, डॉक्टर नुमाल मोमिन असम विधानसभा के उपाध्यक्ष, जिला अध्यक्ष श्री रोलैंड किलिंग, बोकाजन LAC के तहत EM और MAC श्री क्लिंगडून इंगती, पूर्व विधायक और KAC के विकास बोर्ड के अध्यक्ष और साथ ही पार्टी के नेता भी मौजूद थे। इस अवसर पर कांग्रेस, APHLC, ASDC और अन्य दलों के कार्यकर्ता भाजपा में शामिल हुए। नेहरू फील्ड में 37, बोकाजन स्पोर्ट्स कॉम्प्लेक्स में 21 और मिर्जेंग इंग्लिश स्कूल के खेल के मैदान में 38। इसके अलावा कांग्रेस, APHLC, SDC और AGP के 134 कार्यकर्ता 7 अप्रैल 2024 को जिला कार्यालय में भाजपा में शामिल हुए और उसी दिन थेसो अजुर मतदान केंद्र के तहत 5 किलोमीटर लामडिंग रोड पर 53 कार्यकर्ता शामिल हुए। भाजपा में इतनी बड़ी संख्या में लोगों के शामिल होने की संभावना अधिक है। संवाददाता रोहित तेरांग का ये रिपोर्ट, NN वार्ता नॉर्थ ईस्ट इंडिया। बोकाजान LA সমষ্টিত আমি আগন্তুক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী অমৰ সিং টিছক বিপক্ষত জয়যুক্ত কৰা আমি নিৰ্বাচনত প্ৰচাৰ আৰম্ভ কৰিছো। প্ৰথমে আমি 2000 ভোটাৰ আছে বেলেগ বেলেগৰ আছে প্ৰায় 7,000 মান নৰেন্দ্ৰ মোদী বিজয়বাৰৰ बोकाजान MAC দেখা পাইছে। যিমানখিনি যোৱাবাৰ কাউন্সিলৰ নিৰ্বাচনত যিবিলাক কণ্টেষ্ট কৰিছিল কেণ্ডিডেট বিলাকক তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীয়ে যোগদান কৰিছে। ইয়াৰ স্থানীয় বিধায়ক ডক্টৰ নুমাল মোমিন ডাঙৰীয়া আৰু লোকেল MAC আমি গোটেইখিনি টিম এটা আহিছো যাতে কাৰ্বি আংলং আৰু ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং এই তিনিটা জিলাৰ পৰা 6 ST পাৰ্লিমেণ্টাৰী কনষ্টিটিউয়েন্সিৰ পৰা 3 লাখ to 4 লাখকৈ অধিক যাতে নৰেন্দ্ৰ মোদী উপহাৰ দিব পাৰে, তাৰ কাৰণে আমি দিনে ৰাতি ৰাইজৰ ওচৰত গৈছো। মূলতঃ बोकाजान LAC কি ষ্ট্ৰেটেজি গ্ৰহণ কৰিব বিজেপিয়ে? ইয়াত बोकाजान সমষ্টিত যিমানখিনি দুখীয়া দৰিদ্ৰ হেমা ৰেখা পৰিয়াল আছে, সেই গোটেইখিনি পৰিয়ালবিলাকৰ যিটো নৰেন্দ্ৰ মোদী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যিটো দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকৰ যিটো আঁচনি আছে, যে বিনামূলীয়া ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি বিনামূলীয়া অৰুণোদয় কাৰ্ড পোৱা মাহত প্ৰত্যেক মাহত 1250 টকা তেওঁলোকৰ একাউণ্টত যাব। তাৰপিছত ট্ৰিটমেণ্টৰ কাৰণে যিবিলাকৰ আৰ্থিক টকা পইচা অভাৱ, তেওঁলোকৰ কাৰণে বিনামূলীয়া ট্ৰিটমেণ্টৰ কাৰণে বছৰৰ 5 লাখ, 5 বছৰৰ 25 লাখ টকা
দুখীয়া মানুহক উপহাৰ দিয়া সেই কাৰ্ডৰ পৰা আৰম্ভ কৰি বিনামূলীয়া গেছৰ কানেকশ্যন কৰাৰ পৰা আৰম্ভ কৰি সেই গোটেইখিনি আঁচনিবিলাকৰ পোৱা স্বাৰ্থত আৰু যিবিলাকৰ এটা পলিং ষ্টেচনত ৰাস্তাবিলাক খুব বেয়া বোকা ৰাস্তা হয় কেঁচা ৰাস্তা হয় সেই গোটেইখিনি ৰাস্তাবিলাকক যাতে পকা কৰা সেইবিলাকৰ সংকল্প আমি লৈছোঁ গতিকে আপোনালোকে দেখা পাব বোকাজান সমষ্টিৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলং আৰু ডিমা হাছাও যে বিধানসভা নিৰ্বাচনৰ আগে আগে বহুত পৰিৱৰ্তন আপোনালোকে দেখা পাব ইয়াত যাতায়াতৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগৰ আঁচনি আপোনালোকে দেখা পাব জয়ৰামে কয় বোকাজানত বোলে বিজেপি হৰেণ সিং বে ডাঙৰীয়া ইয়াত ভোট পাইছে নৰ্থ ইষ্টৰ ভিতৰত পাৰ্চেণ্টেজ হিচাপে হায়েষ্ট ভোট পাইছে নৰ্থ ইষ্টৰ ভিতৰত ছেকেণ্ড আছে কিৰণ ৰিজিজু থাৰ্ড আছে ৰামচন্দ্ৰন এবাৰ আমি চিন্তা কৰিছোঁ ভাৰতৰ ভিতৰত যিটো মানুহে ওলাই আহিছে আশীৰ্বাদ দিছে দিনে দিনে সদায় বেলেগ বেলেগৰ ৰাজনীতি দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ যোগদান কৰিছে গতিকে আপোনালোকে দেখা পাব এবাৰ যে ভাৰতৰ ভিতৰত অমৰ সিং টিছক হায়েষ্ট পাৰ্চেণ্টেজ হিচাপে নৰেন্দ্ৰ মোদীক উপহাৰ দিব আজি জয়ৰাম ইংলেণ্ডে মনক সজা কথাই কৈছে এইটোতো কিন্তু নিৰ্বাচনৰ যেতিয়া ৰিজাল্ট দিব আপোনালোকে গম পাব জয়ৰাম ইংলেণ্ড ভোটটো কিমান হ'ব 20-30 হাজাৰ মান পাব তেখেতে আৰু এটা কথা উত্থাপন কৰিছে যে বোকাজানত কৰি আছো যি ট্ৰেডিং লাইচেন্স আমিতো দি আছো কাৰ্বি আংলং অট'নমাছ কাউন্সিলত এই অভিযোগ কি অভিযোগ তেওঁ দিব পাৰে কিন্তু আমিতো যিটো নেকি আমি কৰিছো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা কামটো কৰি আছো দি আছো ট্ৰেডিং লাইচেন্স বিলাকক কোনো সুবিধাটো পোৱাই নাই হ'ব